নমস্কাৰ স্বাগতম জনাইছো প্ৰাইমনাৰ সমূহ দৰ্শকক কাইলৈ ভোগালী বিহুৰ উৰুকা সমগ্ৰ ৰাজ্যৰ লগতে দুধনৈ অসম মেঘালয় সীমান্তৰ খামাৰীত ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৰাইজৰ এয়া অসম মেঘালয় সীমান্তৰ ৰাভা অধ্যুষিত খামাৰী গাঁৱৰ ডেকাসকলে আটক ধুনীয়াকৈ প্ৰস্তুত কৰিছে ভেলাঘৰ খামাৰী গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলোৱে ভেলাঘৰৰ বাকৰিত ৰাভা জনগোষ্ঠীয় পৰম্পৰাগত পানীয় জুঙামদ খাই পিঠাপনা বনাই নৃত্য গীতেৰে আনন্দ ফূৰ্তিত মতলীয়া হৈ পৰিছে উৰুকাৰ দিনা সকলোৱে একত্ৰিত হৈ পৰম্পৰাগতভাৱে সীমাহীন উৎসাহ উদ্দীপনাৰে ভোগালীক আদৰণি জনাব আৰু ভেলাঘৰৰ বাকৰিত গাহৰি মাংস মাছ পানীয় জুঙামদ আদিৰে ভোজ ভাত খাই আনন্দ ফূৰ্তিৰে উৰুকা উদযাপন কৰিব কেৱল খামাৰীতে নহয় দুধনৈৰ বিশেষকৈ অসম মেঘালয়ৰ প্ৰতিটো অঞ্চলতে এনেদৰে দেখা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি গছৰ ডালত কুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত কুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল হয় আমি খামাৰী গাঁৱৰ প্ৰত্যেক বছৰে ডেকা বুঢ়া মানে পুৰুষ মহিলাকে আদৰি কি কয় মদ মানে পনীয় বস্তু এটা খাই আমি এটা উৰুকাক আদৰি আনো তেনেকৈ নাচ গানো তেনেকৈ কৰা হয় তেনেকৈ আমি আগৰ পৰা কৰি আহিছোঁ এতিয়াও ঠিক তেনেকৈ কৰিছোঁ আৰু অহাকালিৰ পৰাই আমাৰ উৰুকা আৰম্ভ হয় সেই তাৰ আগত আমি আজি এই ধৰণৰ আদৰিছোঁ প্ৰস্তুতি মাধ্যমেৰে সেইটোৱে এইটো হয় আমি সকলোৱে মানে ওলাই একেলগতে খাই মানে ভোজ খাওঁ আৰু এনেকুৱা মদটো খাওঁ মানে এনেকুৱা ধৰি খাই মানে এসপ্তাহ ধৰি এইটো মানে পৰ্বটো আমাৰ চলি থাকে এইখিনি ইয়াতে আমি আগৰ পৰাই বা আনন্দ ফূৰ্তি কৰি আছোঁ একেলগে ল'ৰা ছোৱালী আমাৰ ডেকা গাভৰু মানে বুঢ়া মেথা চব সকলোৱে মানে যিমানখিনি মানুহ আমি একেলগে গোট খাই আনন্দ ফূৰ্তি কৰোঁ মুঠতে আমি ক'ব নোৱাৰা হৈছোঁ আৰু মানে এনেকুৱা হৈ আছে আমাৰ উৰুকাত মানে প্ৰথমতে আমি ইফালৰ পৰা ৰাইজৰ পৰা গাহৰি মাংস কিবা এনেকুৱা আয়োজন কৰা মানে দিব ৰাইজৰ পৰা পিছত আৰু আমাৰ ডেকা ফালৰ পৰা বা ডেকা গাভৰু সকলো ফালৰ পৰা মানে ব্ৰইলাৰ বা কিবা এটা ঘৰৰ দেশী মুৰ্গী এইবিলাক মুঠতে এইবিলাক চব আয়োজন কৰা হ'ব Happy Bogali Bahu 2023 Thanks for watching video